হাই নমস্কাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই দেশৰ আশীৰ্বাদ কনিষ্ঠ মৰমচা সতীৰ্থৰ উৎসাহ দিম আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ চাই গৈ থাকক আজি মানে লিকাবালি মালি থানলৈ যাম ঐতিহ্যমণ্ডিত মন্দিৰ তালৈ যাম ময়ো যাম লগত আপোনালোকে যাব লগত মোৰ পৰিয়াল যাব সৰু ফেমিলি একেলগে যাম চবেই যাম বলক লগতে আপোনালোকেও মোৰ লগতে উপভোগ কৰক সেয়া সুন্দৰ ঐতিহ্যমণ্ডিত মালিনী থানৰ কিছুমান A few minutes later. সকলোৱে ওলাই মেলি আমি খোজকাঢ়ি গৈ আছোঁ বৰ্তমান মালিনী থানলৈ বুলি আহি মেইন গন্তব্যস্থান পাইছোঁ মানে মালিনী থান হা মালিনী থান পাইছোঁ এতিয়া মেইন ভিতৰত ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে সেইটো নাজানো কিন্তু গৈ চাওঁ গৈ মেলি কিনো হয় আগলৈ চাই গৈ থাকক যি হয় যি নহয় আপোনালোকে চাই গৈ থাকিব মোৰ লগতে একেলগে A few minutes later. সকলো একেলগে মন্দিৰলৈ বুলি আহি আছোঁ চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ গৈ থাকোঁতে কিছুমান ভগৱানৰ ফটো দেখিলোঁ মই চিন্তু হনুমানৰ ফটো কিবা কিবি আছে আৰু দেৱগণৰ ফটো ৱালত আঁকি থোৱা আছে সেইবোৰকে চাই গৈ আছোঁ আপোনালোককো দেখুৱাই গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈ কোনো স্কিপ নকৰাকৈ আগলৈনো কি হয় শংকৰদেৱ গোৰা গয় আগলৈ গৈছোঁ উঠি আহোঁতে আহি আছোঁ উঠি চাই থাকক আপোনাৰ যিমান পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম মই Ini siapa? Sudah. Masa, mas lagi sana? Kamera. चलते रहो बराबर में है टेंपल Jack and Jill went up the hill oh my god শেষত আহি মন্দিৰ স্থান পালোহি মন্দিৰ স্থান পাই মানে কি হ'ল আমাৰ মৰমৰ বেটা মিগম ভাইক অলপ ফটোশ্বুট কৰিছে আমাৰ দাদা তাকে ইফাল কৰি এতিয়া মন্দিৰত সোমামগৈ আৰু ভৰি হাত ধুই আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক এই চাইনবোৰ্ডখনত কিছুমান দাতাৰ নাম লিখা আছে কোনে ইনগ্ৰেট কৰিছিলে আৰু ইয়াৰ বিষয়ে অলপ লিখা আছে আৰু মালিনী থানৰ বিষয়ে তাকে আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই গৈ থাকক আগলৈনো কি হয় গৈ থাকে মা মালিনীৰ ওচৰত সেৱাটি জনাই লওঁ বুলি ভাবিছোঁ সেৱাটি জনাই আকৌ আপোনালোকক মন্দিৰৰ আশে পাশে থকা বস্তুবিলাক দেখুৱাম আপোনালোকে শেষলৈ চাই গৈ থাকক Five minutes later. বন্ধুসকল সেৱা চোৱা কৰি ৰেডি হৈ গ'লোঁ ফুল চুল লৈ ল'লোঁ এতিয়া মন্দিৰটোত তিনি পাক ঘূৰি যাব দিছে তাকে যাওঁ
যদি কেনেবাকৈ ভিডিঅ'টো ভালো লাগে আপোনালোকৰ তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাহঁতে কৈছোঁ বালি হ'লে প্ৰথমে কৰিব মোমো মোমো আৰে বেতৱা আৰে কটলা কৃষ্ণ প্ৰভু দুই পাক অলৰেডি হৈ গ'ল মকৰো তিনি হৈ গ'ল বেটা আমি এতিয়া বেলেগ বস্তু চাওঁগৈ ব'লা হৈ গ'ল তিনি পাক সেৱা কৰি ৰেডি হৈ গ'লোঁ এতিয়া মন্দিৰৰ আশে পাশে থকা বস্তুবোৰ আপোনালোকক দেখুৱাওঁ বুলি সেৱা কৰি ওলাই আহিলোঁ A few minutes later. মন্দিৰৰ আশে পাশে থকা শিলৰে কাটি বনোৱা মূৰ্তি কিছুমান মোৰ লগতে আপোনালোকে একেলগে উপভোগ কৰক ये है लक्ष्मी नारायण का बनाया हुआ पत्थर सत्या किंग लक्ष्मी नारायण এইটো হ'ল हमारा शिलापता लिखा वालिका कामाख्या 5 minutes later. ঘৰলৈ উভতনি যাত্ৰা এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ যদি আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে কেনেবাকৈ পাৰিলে লাইক এটা দি দিব পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু মেইন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই